নমস্কাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ লগত আজি মই এটা নতুন চেপ্টাৰ আৰম্ভ কৰিবলৈ লৈছোঁ। চেপ্টাৰটোৰ নাম হ'ল তথ্যৰ ব্যৱহাৰ। তথ্যৰ ব্যৱহাৰৰ পাঠটি আমি আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথম আমি জানি লওঁ গাণিতিক গড় কাক বোলে। গাণিতিক গড় কাক বোলে চাওঁ আহচোন। কোনো তথ্যৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা মানটোৱেই হৈছে গাণিতিক গড়। কোনো তথ্যৰ সমষ্টিক মানে ভালেখিনি তথ্য থাকে, তাৰ সমষ্টিটোক প্ৰতিনিধিত্ব কৰে, সেই মানটোৱেই হৈছে গাণিতিক গড়। কোনো তথ্যৰ মুঠ ৰাশিসমূহক যোগ কৰি ৰাশিৰ সংখ্যাৰে হৰণ কৰিলেই গাণিতিক গড় পোৱা যায়। গাণিতিক গড় কেনেকৈ পাবা? কোনো তথ্যৰ মুঠ ৰাশিসমূহক যোগ কৰি ৰাশিৰ সংখ্যাৰে হৰণ কৰিলে গাণিতিক গড় পোৱা যায়। ইয়াৰ এটা সূত্ৰ আছে। সূত্ৰটো কেনেকৈ পাওঁ? মুঠ ৰাশিৰ সমষ্টিক কিহেৰে হৰণ কৰিব লাগিব? মুঠ ৰাশিৰ সংখ্যাই। তোমালোকক এই গড়ৰ বিষয়ে গাণিতিক গড়ৰ বিষয়ে উদাহৰণৰ সহায়ত পেজ নম্বৰ 47 অনুশীলনী 3.1 তাৰ সহায়ত মই তোমালোকক ভালকৈ বুজাবলৈ যত্ন কৰিম। তোমালোকক জানিবৰ কাৰণে জাষ্ট ডেফিনেশ্যনকেইটা কৈ গ'লোঁ। তাৰ উপৰিও প্ৰসাৰ কাক বোলে? প্ৰসাৰ কাক বোলে? এটা আছে, প্ৰসাৰ হ'ল কোনো তথ্য আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু পৰ্যবেক্ষণৰ মাজৰ পাৰ্থক্য হ'ল প্ৰসাৰ। মানে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি যিটো ফল পাবা সেইটোৱে হ'ল তাৰ প্ৰসাৰ। এতিয়া চাওঁচোন প্ৰথম আমাৰ অংকটো কি আছে। অনুশীলনী 3.1 পেজ নম্বৰ 47 তোমালোকে উলিয়াই লোৱা। প্ৰশ্নটো কি আছে মই পঢ়ি দিছোঁ। প্ৰথম 10টা স্বাভাৱিক সংখ্যা গড় উলিয়াবলৈ কৈছে আৰু প্ৰসাৰটো নিৰ্ণয় কৰা। দুটা প্ৰশ্ন আছে। প্ৰথমতে আমি গাণিতিক গড় উলিয়াম। গড় কেনেকৈ উলিয়াই আগতে কৈ আছিলোঁ। ৰাশিসমূহৰ মুঠ যোগফল। ইয়াত কি কি ৰাশি আছে? যিহেতু প্ৰথম 10টা স্বাভাৱিক সংখ্যা কৈছে, প্ৰথম 10টা স্বাভাৱিক সংখ্যা কোৱাৰ কাৰণে ইয়াত ৰাশি আহিব, কি কি আহিব? 1, 2, 3 আপ টু কলৈকে থাকিব? 10লৈকে আপ টু 10লৈকে থাকিব। 1ৰ পৰা আৰম্ভ হ'ব, 10লৈকে থাকিব। এতিয়া এই 1ৰ পৰা 10ৰ আমি গাণিতিক গড় কেনেকৈ উলিয়াম? এই গোটেইবিলাক যোগ কৰিব লাগিব। মানে 1 যোগ 2 যোগ এইটো পাতিছোঁ, দেখিছা? কলৈকে? 10লৈকে পাতিছোঁ। আৰু তাক কিহেৰে হৰণ কৰিব লাগিব? মুঠ ৰাশি কেইটা আছে? 1টা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা। এতিয়া কি হ'ব তোমাৰ? এইটো যোগ কৰিলে কিমান হ'ব? এইটো যোগ কৰিলে 55 হয়, তলত হয় 10। তলত হয় 10। মুঠ যোগ কৰিলে 55 আৰু তলত থাকিব 10। এতিয়া আগতে পাই আছোঁ আমি 55 আছে নহয়, তলত এটা শূন্য আছে, গতিকে কি হ'ব? 5 5 পাতিলে
1টো বলি দশমিক একটা দিবা দশমিক একটা দিবা দশমিকটো কেইটা সংখ্যাৰ আগত দিবা 0 0 এটা আছে এটা সংখ্যাৰ আগত মানে 5.5 হ'ব ইয়াৰ গড় আৰু প্ৰসাৰ কি হ'ব ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব ডাঙৰটো কি আছিলে 10 আছে আৰু সৰুটো আছে 1 10টা পৰা এটা গ'লে কিমান হ'ব 9টা ইয়ে হ'ল প্ৰসাৰ এই তোমালোকে বুজি পালানে এইদৰে গাণিতিক গড় আৰু প্ৰসাৰ উলিয়ায় এতিয়া 2 নম্বৰ প্ৰশ্নটো তোমালোকে পঢ়াচোন কিতাপখন লৈ 47 জিলাভিত্তিক খেল প্ৰতিযোগিতাত 12খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছিল প্ৰতিখন বিদ্যালয়ে লাভ কৰা পদকৰ তালিকা এনে ধৰণৰ 11 8 13 6 10 15 18 9 10 9 11 12 এতিয়া প্ৰথম প্ৰশ্নটো কি বুলি আহিছে তোমালোকক লাভ কৰা আটাইতকৈ বেছি সংখ্যক পদকৰ সংখ্যা কিমান পদক সবতকৈ বেছি কিমানটা লাভ কৰিলে বাৰু সেইটো উত্তৰ 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব 18 লাভ কৰা আটাইতকৈ কম সংখ্যক পদকৰ সংখ্যা কিমান কম পদক কিমান আছে 6টা আছে কেন দেখিছেনে তোমালোকে চাই ল'বা তথ্যখিনি প্ৰসাৰ কিমান হ'ব প্ৰসাৰ হ'ল ডাঙৰটো পৰা সৰুটো বিয়োগ কৰিব লাগিব ডাঙৰটো কিমান আছে 18 আৰু তাৰ পৰা কি বিয়োগ কৰি সৰুটো -6 সমান কিমান হ'ব 12 আৰু তথ্যখিনিৰ পৰা গড় নিৰ্ণয় কৰা গড় বুলি পাতিবা সমান চিন পাতিবা ভগ্নাংশ চিনটো দিবা ওপৰত কি যোগ কৰিবা 11 যোগ 8 যোগ 13 যোগ 6 যোগ 10 যোগ 5 যোগ 18 যোগ 9 যোগ 10 যোগ 9 যোগ 11 যোগ 12 ডিভাইডেড বাই কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 12ই হৰণ কৰিব লাগিব মুঠ যোগফলটোক কি পাবা তোমালোকে মোক কৰি দেখুৱাবা ঠিক আছে পিছৰ প্ৰশ্নটো পাৰিব নিব 3 নম্বৰটো চোৱাচোন এজন ছাত্ৰই যোৱা মূল্যায়নত লাভ কৰা নম্বৰৰ তালিকা তলত দিয়া ধৰণৰ গণিতত পালে 75 অসমীয়াত পাইছিলে 73 বিজ্ঞানত 82 সমাজবিদ্যাত 69 ইংৰাজীত 67 আৰু হিন্দীত 68 এই নম্বৰসমূহ গড় নিৰ্ণয় কৰা কেনেকৈ উলিয়াবা গড় দিবা সমান চিন দিবা তাৰপিছত ভগ্নাংশ চিনডাল দিবা ওপৰত কি পাতিবা কি যোগ কৰিবা 75 73 82 69 67 68 এই গোটেইকেইটা যোগ কৰিবা যোগ কৰি কিহে হৰণ কৰিবা কেইটা সাবজেক্ট আছে 1 2 3 4 5 6 6টা সাবজেক্ট আছে এই 6 ডিভাইড কৰি যেটো পাবা হেতুৱে হ'ব গড় 4 নম্বৰ প্ৰশ্নটো চোৱা এখন বিদ্যালয়ে যোৱা 5টা বছৰৰ হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ক্ৰমে 40 62 68 48 52 গৰাকী বিদ্যালয়খন উত্তীৰ্ণ গড় নিৰ্ণয় কৰে এইটো তিনিও যোগ গড় সমান ভগ্নাংশ চিনডাল পাতিবা ওপৰত কি যোগ কৰিবা 40 যোগ 62 যোগ 68 যোগ 48 যোগ 52 ডিভাইডেড বাই 1 2 3 কিমান আছে 2 3 4 5 5 ডিভাইড কৰিবা যি হ'ব সেইটোৱে হ'ব উত্তৰ চাবা এইটো এনেদৰে কৰিবা 1 নম্বৰ যেনেকৈ গড় পাতি পেলাই সমান চিন দি ভগ্নাংশ চিনডাল পাতিছোঁ তেনেকৈ গোটেইবিলাক কৰিবা 5 নম্বৰটো কি আছে এখন ক্ৰিকেট খেলুৱৈয়ে 8টা ইনিংছত তলত দিয়া ধৰণে স্ক'ৰ কৰে কি কৰে 71 কৰে 41 101 46 59 136 47 গড় কেনেকৈ উলিয়াবা গড় বুলি লিখিবা ওপৰত সেই গোটেইকেইটা যোগ কৰিবা তলত কিহে ডিভাইড কৰিবা 1 2 3 4 5 6 7 8 ডিভাইড কৰিবা নেক্সট পেজটো চাওঁচোন 7জন ল'ৰাৰ ওজন ক্ৰমে 36 এইটো আছিলে ল'ৰা কেইজনৰ ওজনৰ গড় নিৰ্ণয় কৰা এইটো তেনেই উজু তোমালোকে ল'ৰা গড় কিমান গড় বুলি পাতিবা গড় সমান ওপৰত কি যোগ কৰিবা 36 32 30 28 32 33 26 যোগ কৰিবা আৰু কিহে ডিভাইড কৰিবা তলত কি পাতিবা 1 2 3 4 5 6 7টা আছে ন হাতে কৰিবা ঠিক আছে 2 নম্বৰ প্ৰশ্নটো কি কৈছে 7ৰ 2টো 30 কিলোগ্ৰামতকৈ বেছি ওজনৰ কিমানজন ল'ৰা আছে 30তকৈ বেছি কেইজন আছে হিচাপ কৰিবা কেইজন আছে 25 কিলোগ্ৰামৰ ওজন কম ওজনৰ ল'ৰা ওপৰৰ তালিকাত আছেনে 25তকৈ কম নাই এইটো শূন্য হ'ব ন মিলাই তেওঁলোকৰ আত্মসহায়ক গোটত 5টা মাহত 500 600 আৰু এইটো কিমান আছে মই ধৰিব পৰা নাই আৰু 500 টকাকৈ সঞ্চয় কৰিলে এতিয়া প্ৰতিমাহে গড় সঞ্চয় কিমান গড় সমান পাতিবা সমান চিন দিবা তাৰপিছত ওপৰত সেই কিমানশ টকা আছে 500 600 সেইবিলাক পাতিবা আৰু তলত কেইটা মাহ
1 2 3 4 5 সংখ্যা যেটো পাবা সেইটোৱে হ'ব তাৰ গড় আৰু 8 নম্বৰটো মই আপোনালোকক নেক্সট কৰি দিম আৰু যদি কিবা নোৱাৰে মই কৰি দিম ঠিক আছে আজিলৈ আহোঁ ধন্যবাদ